বজেইলা উপভাষাৰ কবিতা আবুৰ কথা আবুৰ বেথা কবি আৰু আবৃত্তিকাৰ তুতুল মানৱ। বাপ্পা ঐ মানুহগিলাৰ কিবা হৈছে, মানুহ হৈ থাকপাক লগি ইনেম কষ্ট পাইছি। আইছি কহু আইলা ফুচুল সেইখন তাৰে কুকুৰক মানুহৰ শাৰীত তুলবাক লগি দেহা মাতি কৰছে আৰু নিজে হলি কুকুৰৰ শাৰীক লগি হুৰুচকে নামি আইছি। কষ্ট কষ্ট বুলি নাভাবে, কানা গহে মনুক মিঠে ভাবো, নকলিও নহয়, কলিও কব মৰণ নহ বুঢ়ী মৰি যাতই। একদিন টাউনত থকা চলিটোৰ নাইতাই ফোন কৰলাক, আবুৱে আজি আহিবিছো, 1000 তোক ভালকে খুৱাম বুলি ভাবছো। হ'ব দে বেটা, অগ্ৰা খাবা এই অল্লু। কলো যেনকে অল্লু ঠিক হেনকে। ও তাহাৰ ঘৰ পাই দুৱাৰখন খুলো বুলোতেই হাগুত মস্ত কুকুৰ এটা। ও কুকুৰে খালাকে, হে বাছয়ে বেটা, অ বাছয়ে বেটা। নাইতাই আহি কুকুৰটোক সাপ্তা মাৰি ধৰি মুঠটোত চুমা খাই আদাত ধৰি কবা ধৰলাক, ও মোৰ ব্ৰেভো, নহে দে নহে তই কুকুৰ, ও মোৰ কইলজা, আৰু নাহে দে নাহে বুঢ়ী মৰণ নহ, আহা বাটে যাবা দে উংৰ। নাইতাৰ কথা শুনি এনে লাগলাক যেন মূৰত সৰগ ভাঙি পৰছে। বাপ্পাও মানুহগিলাৰ কিবা হৈছে। মনৰ দুখত ঘূৰি আহিলো, বাটত আৰু কুকুৰৰ পাল্লাত পৰলো। কানা গহে ইবাৰী এটা নহয় 6টামান কুকুৰ ভেউ ভেউকে বুকক লেগি যাই পই মেনি যাই পই। ময়ো সেই কুকুৰ সেই বুলি হাত দাঙি বাছপাৰ দিহা কৰো মেনি কৰো। হেন সময়ত দেখলো চলি এটাক হঠাৎ, নাইতাৰ বয়সৰে হ'ব, যেন কানা গহে সাক্ষা। 2 হাত তুলি হাত সেৱা কৰোঁতে কাণত দেখো গুলিহেন গালি কেইটামান থহৰ পল্লা। ঐ বুঢ়ী মৰণ নহ, মৰি যা গাড়ীৰ চেপাত তই, আহাক নকবি সেই কুকুৰ সেই। নকওঁ দে বেটা, মুখৰ মাত হাৰে কৈছি। বাপ্পা ঐ মানুহগিলাৰ কিবা হৈছে। এনেম দুখৰ কথা মনক মিঠে থাপে থুপে থওঁ, থলিও কান্দা নেতা উজে আহে, কাকনো কওঁ। দুখৰ লগত ভোকত আহি থাকোঁতে দেখলো বাটৰ কুকুৰ জাকক। তাহাক খানা খুৱাই থকা এই চলিটো মোৰ চলিটোৰ লগৰে দেখো। ই বেটা সগ্নে খাৱই মায়েক বাপেক দকে মাৰি ধৰি একদিন ঘৰৰ পৰা উইলে দিছিল। আজি কুকুৰক খুৱে পুণ্য আৰ্জিছে। বাপ্পা ঐ মানুহগিলাৰ কিবা হৈছে, মানুহ হৈ থাকপাক লগি সিনেম কষ্ট পাইছে। হাইছি কহু আইলা পচুল। নালগে দে আৰু এনে ঠিক জীৱন, মানুহ হৈও সেই মানুহ সেই। তাত
তাতকে ভাল বাটৰ কুকুৰ জাকৰ মাজত ময়ো মিলি যাওঁ, মিলি থাকোঁ কলিজা হৈ, কলিজা হৈ, কলিজা।